हेलो गाइस की खबर तो आज এটা নতুন ভিডিও লৈ আৰু আইছো আপোনালোকৰ মাজত আমি আজি যাই আছো গুজৰাটত এটা বিশেষ কাৰণত আমি যাই আছো তো আমি ৰঙিয়াৰ পৰা নাৰিয়াত ষ্টেচনক গলি আমাৰ থাৰ্ড এসি টিকেট হৈছি তো আমি তিনজনৰ ৮০০০ টকা লৈছি টিকেটত তো ধুনিয়া তো আপোনাৰ ধুনিয়া ফ্যামিলি এটা লগ পাইছো এটো সৰু পোৱালিটো ইমান মৰম লগা আয়ু তাক মিস কৰি আছো বহুত তো আমাৰ এনকে যাই মোটামুটি ৫৭ ঘণ্টাৰ পিছত আমি নাৰিয়াত ষ্টেচন পাইছো তো ষ্টেচনৰ সন্মুখতে এখন তুলসী মটেল বুলি পিনে এখন হোটেল আছিল তো হোটেলৰ দামগিলাকো বহুত সস্তা মোটামুটি ৬০০-৭০০ মানৰ ভিতৰ পৰা আপোনালোকৰ ৰুম গলা পাই যায় বহুত ধুনিয়া সিদিনা ৰাতি আমি তাতে ৰেষ্ট কৰি কিনে নেক্সট ডে আমি অলে কিনে কামটো হৈ গল হৈ যোৱাৰ পিছত জৈন মন্দিৰ এটা আছিল ইমান ধুনিয়া মন্দিৰ তো মন্দিৰটো দৰ্শন কৰিলো জৈন মন্দিৰ দেখাও নাছিলো বাৰু তো ভাল লাগিল যাই কিনে তো তাতে আর নেক্সট ইমান চাবা লাগা ইমান বিশেষ নাই কাৰণে আমি সোমনাথক গিলে যাম বুলি ভাবিলো তো সোমনাথৰ টিকেট কাটলো ডাইৰেক্ট নাৰিয়াত ষ্টেচনৰ পৰা সোমনাথ আমাৰ তিনজনৰ মোটামুটি ১২০০ টকা মানৰ ভিতৰত আহি গেছি টিকেট ১২ ঘণ্টা লাগে যাই পাই তো ভালে লাগিল বাছৰ জাৰ্নিটো আহি আমি পাই গেলো আহমেদাবাদ যেটো ৰিসেন্টলি সবে গমে পাই এৰোপ্লেন ক্র্যাশ হৈছিল জি তো সেই জায়গাটোত আহি পাইছো আমি এটা খাসিয়াত আছে মই খাসিয়াতটো কৈ আছো ইটা বাজিছে ৭:৩০ মই এটা বস্তু দেখাই আছো আপোনালোকে চাব আমাৰ দেখিনতো ৰাতি মস্ত আন্ধাৰ হৈ যায় সব এতে পোহৰে আছে পুৰা পোহৰ ৭:৩০ বাজি গল তো এতে তাৰ মানে আন্ধাৰটো বহুত দেৰিকে হয় আৰু ৰাতিপুৱাও মানে পোহৰ হওঁতে বহুত টাইম লাগে তো আমি ইনকে আহি ১২ ঘণ্টাৰ মূৰত ফাইনালি সোমনাথ পালো তো সোমনাথত আমি ক'ত গেলো কি কৰিলো নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাই আছো